আমি এতিয়া আহিছিলো মানে ভুটিয়াচাং চাহ বাগিচা মানে ফুৰিবৰ কাৰণে তামাম ফটো উঠাইছো মই এতিয়া আজি আমাৰ মানুহ কি হৈছে ফেলকন ফেষ্টিভেলত আহিছো আমি পানী বটল লৈ গাইজ আজি আমি আহিছিলো ফুৰিবৰ কাৰণে এইখিনি জেগাৰ নাম কি আছিল ভুটিয়াচাং আমাৰ ড্ৰাইভাৰ দা আছে লগত চাওক কিমান সুন্দৰ পৰিৱেশৰ মাজত অসমৰ বিখ্যাত চাহ খেতি এইটো এটা পৰিৱেশ মানে বিখ্যাত আৰু চাহ বাগিচাৰ কাৰণে আমাৰ অসমখন এটা বিখ্যাত আমি এতিয়া আহিছিলো মানে ভুটিয়াচাং চাহ বাগিচা মানে ফুৰিবৰ কাৰণে তো আমাৰ ফালে আছে এইজন আমি আছো গোটেইকেইটা আমি ফুৰিব আহিছো কেনেকুৱা পৰিৱেশ বহুত ভাল লাগিছে জাগা মজা তামাম ফটো উঠাইছো মই এই ফটোবিলাক ক'ত যাব পাৰিব এইবিলাক আমি এতিয়া চাওক না গাইজ কিমান সুন্দৰ এটা পৰিৱেশৰ মাজত আমি আছো আমাৰ মানে অসমখনৰ বিখ্যাত কি কৰিবি এইকাৰণে আমাৰ গৌৰৱ বহুত গৌৰৱ আমাৰ ফুৰিবলৈ আহক ওদালগুৰি আহক ওদালগুৰি এই চাহ বাগিচালৈ আহক আৰু এই পৰিৱেশ চাওক না গাইজ সুন্দৰ এনেকুৱা জাগাত আমি বাস কৰি আছো আমাৰ গৌৰৱ নহয় কাৰ হ'ব কিন্তু আমাৰ অহংকাৰ নাই আমি কিন্তু গাইজ মানে গৌৰৱ কৰিব পাৰোঁ আমাৰ চাহ বাগিচাখনক লৈ পেলাই বহুত 26খন আছিলে চাহ বাগিচা আমাৰ বহুত আছে ন তো আপোনালোকে পাৰে যদি আহক ইয়ালৈকে আহি পেলাই মানে মনোৰঞ্জন লৈ যাওক আপোনালোকে বহাগ মাহত আহিব বহাগ মাহত ইয়াৰে একদম ধুনীয়া পৰিৱেশটো মানে ল'ব পাৰিব সতেজ পৰিৱেশটো ল'ব পাৰিব আপোনালোকে চাই থাকক এতিয়া আমি গৈ আছোঁ যিখিনি বাৰু আপোনালোকে দেখুৱালোঁ আপোনালোকে কেনেকুৱা পাইছে নাজানো কিন্তু ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া এইটো যে গুৱাহাটীত যে ডাঙৰ ডাঙৰ বিল্ডিং গিলা যে বান্ধি আছে এইগিলা এৰপে শিল নিছি আমাৰ কিন্তু অহংকাৰ নাই বুজি পাইছা নাই শিল এৰপে আপোনালোকে লৈ যাওক আমাৰ অহংকাৰ নাই আৰু ঘৰবিলাক চাওক ওপৰৰ পৰা কি ধুনীয়া দেখি আৰু এইডাল যে গাছ দেখিছে একদম পুৰণি 100 বছৰৰ ওপৰত দেখিছে এইডাল গাছ দেখিছেনে কিমান সুন্দৰ আৰু এনেকৈ দেখাই যাই থাকিম গাইজ আপোনালোকে কেনেকৈ কমেণ্ট কৰি জনাব আমি মানে এনেকৈ ফূৰ্তি কৰিয়ে ফুৰি থাকোঁ আজি এতিয়া ওলাই আহিছোঁ আমি একদম নহয় আমি আজি ফুৰিব আহিছোঁ কি এনেকৈ কওঁ কাম নহয় আমি আজি ফুৰিব আমি মানে আজি কামৰ মাজত এনজয় কৰিব আহিছোঁ এতিয়া আপোনালোকে কথা আছে মই অলপ আগত কৈছিলোঁ নহয় গাইজ এই শিল যি পাই বুলি পেলাই এইবিলাক শিল চাওক এইবিলাক শিল আপোনালোকে মানে কমলাৰ পৰা ইফালে সোমালে গোটেইবিলাক পৰিৱেশটো মানে আপোনালোকে সেউজীয়া দেখা পাব মই আপোনালোকক আৰু আগলৈ গৈ দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশটো কেনেকুৱা চাই লওক ইফালে চাওক ইফালেও চাহ বাগানে এজন ড্ৰাইভাৰ বুলি কৈছিলোঁ ড্ৰাইভাৰ নহয় দেখাতৰে গাড়ী এখন আজি ফুৰিব আহিছিলোঁ নহয় তেওঁ আকৌ এটা সৰু সুৰা কামত আছে সৰু সুৰা নহয় কামটো মানে হৈছে আপোনাৰ প্ৰতিদিন টাইমৰ কেমেৰা পাৰ্চন বাবুৰিয়ান বুলি যে আপোনালোকে শুনি থাকে এই বাবুৰিয়ানৰ লগত আজি এখন ফুৰিব আহিছোঁ আমি চাওক গাইজ ধুনীয়া পৰিৱেশ এই পৰিৱেশৰ মাজত কম আৰু একদম
গুৱাহাটীত থাকোঁ, গুৱাহাটীত থাকিলেও মানে কি হ'ব, এই পৰিৱেশটো মিছ কৰি থাকোঁ, সেইকাৰণে আজি ফুৰিব আহিছোঁ। মই শেষ কৰিব নোৱাৰিম মানে চাহ বাগান আমাৰ এতিয়া যিমান আছে মই শেষ কৰিব নোৱাৰিম আপোনালোকক এদিনত দেখিবই মই আৰু এদিন আহিম মই আপোনালোকক আকৌ দেখাম ওপৰৰ ওপৰত চাহ বাগান আহিম ইয়াৰ পৰা যে গুৱাহাটীত যায় গুৱাহাটীৰ বাহিৰত অসমৰ বাহিৰত যিমান চাহ যায় চব ইয়াৰ পৰাই যায় সেইটো আমাৰ গৌৰৱ ভাল লাগে আমাৰ চাহ বাগান আমাৰ ঠাইত আছে বহুত মানে ভাল লাগে আমাৰ এতিয়া আমি মানে যিটো গন্তব্যস্থানত আহি আছোঁ আমি এতিয়া পামেই আৰু এতিয়া এই চাওক গাইছ এই দেখিছেনে মই জুম কৰি দিছোঁ অলপমান চাওক আৰু মই ওচৰত গৈ আপোনালোকক ভালদৰে দেখুৱাই আছোঁ কিয় আহিছোঁ মই ইয়াতে কেৱল মানুহ মই ৰাইজক দেখাই আছিলোঁ শিল পাই বুলি পেলাই এটা শিল দেখছা নাই শিলে গেল কিন্তু কালি লৈ যাব পাৰিবি শিলতে জেপত পৰে নে বাল্টিং এদি নে জিয়ে দি নে নি থাকবি হা কোনোবা ঘৰ বান্ধা নাই শিলেদি ঘৰ বান্ধা নাই এটা কথা কৈছো কোনোবা আমাৰ এতে যি শিল যি পায় আমাৰ অহংকাৰ আছে নি গুৱাহাটীত যি বিল্ডিং যি মানছি আমাৰ শিলেদি মানছি আমাৰ বালুৰি বাঞ্চি কি নাই আমাৰ এটা চাহ পাবি চাহপাত পাবি আপোনালোকে শিল পাবি বালি পাবি চিমেণ্টটো হোৱা নাই বৰ্তমানকলৈ কিন্তু চিমেণ্টটো হ'ব আশা কৰি আছো চিমেণ্টটো হ'ব আমাৰ ইয়াতে মানুহ দেখিছে না কেজি ওজনত এতিয়া আজি আমাৰ মানুহ কি হৈছে ফেলকন ফেষ্টিভেল আমাৰ ইয়াতে এটা ৰাইজ এই জেগাটোত আহি পেলাই বহিছিল ইয়া বিচাৰি আজি এই জেগাটোত লৈছিল এইখিনি জেগাত নেকি এইটো পাততে বহিছিলি এইবাৰ শুকাল আমি